1 লাখ নিযুক্তিক লৈ প্ৰদীপ দত্ত ৰয়ৰ বিস্ফোৰক মন্তব্য 50,000 নিযুক্তিত কমেও 15,000 বঙালী প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্তিৰ দাবী 3 আৰু 4 মেত ঘোষণা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফল পূৰ্বৰ 40,000 নিযুক্তিত বঙালী প্ৰাৰ্থীক গুৰুত্ব নিদিয়াৰ অভিযোগ প্ৰদীপ দত্ত ৰয়ৰ অমিত শ্বাহে বিতৰণ কৰিবলগীয়া নিযুক্তি অনুষ্ঠানক লৈ ৰয়ৰ এই দাবী 50,000 নিযুক্তিৰ ভিতৰত কমেও 15,000 বঙালী প্ৰাৰ্থীক দিয়ক অগ্ৰাধিকাৰ এই দাবী বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰয়ৰ 1 লাখ নিযুক্তিক লৈ প্ৰদীপ দত্ত ৰয়ৰ বিস্ফোৰক মন্তব্য 50,000 নিযুক্তিত কমেও 15,000 বঙালী প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰিছে 3 আৰু 4 মেত ঘোষণা কৰা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল পূৰ্বৰ 40,000 নিযুক্তিত বঙালী প্ৰাৰ্থীক গুৰুত্ব নিদিয়াৰ অভিযোগ অমিত শ্বাহে বিতৰণ কৰিবলগীয়া নিযুক্তি অনুষ্ঠানক লৈ ৰয়ৰ এই দাবী 50,000 নিযুক্তিৰ ভিতৰত কমেও 15,000 বঙালী প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ আহ্বান এই দাবী বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰয়ৰ